স্বাগতম চাবলৈ লৈছে জিন্দি ডেইলি ব্লগ। আজি বনাবলৈ লৈছোঁ এখন চাটনি। তাৰ কাৰণে লৈছোঁ 2 টুকুৰা কেঁচা হালধি, কেইটামান মান ধনিয়াৰ পাত, 2টা কেঁচা জলকীয়া, 3 টুকুৰা সৰু সৰুকৈ কাটি থোৱা আদা আৰু কেইফুটামান নহৰু। আনফালে বাতি এটা তিয়াই ৰাখিছিলোঁ কেইটামান মচুৰ দালি। এতিয়া কেৰাহীখন পাতি তেলকণ গৰম হ'ব দিলোঁ। দি তিয়াই ৰখা মচুৰ দালিখিনি তাত দি দিছোঁ। এতিয়া দি দিলোঁ হালধি আৰু নহৰু কেইফুটা, আদা, জলকীয়া সকলোখিনি দি প্ৰায় 5 মিনিটমান সময় ভাজি ল'ম। এতিয়া ভাজি হৈ গ'ল। হোৱাৰ পিছত আকৌ এইখিনি ঠাণ্ডা হ'বৰ কাৰণে দিছিলোঁ, অকণমান লৰাই দিছোঁ। এতিয়া মিক্সিত সকলোখিনি ভৰাই দিছোঁ আৰু লগত দি দিছোঁ মান ধনিয়া পাতখিনি। এতিয়া অকণমান নিমখ দি দিলোঁ আৰু অকণমান দিব লাগিব, সকলোখিনি পিচ খাব লাগিব যিহেতু অকণমান পানী দিব লাগিব, পানী একেবাৰে অকণমান দিব। এই আজি চাটনিখন ৰেডি। এনেদৰে খাই চাবচোন, যিহেতু হালধি শৰীৰৰ কাৰণে আমাৰ উপকাৰী। হালধিৰ ফুৰফুৰীয়া গুণটো কিন্তু থাকিব, হয়তো চাটনিখন খাবলৈ ভাল লাগে। আপোনালোকে যদি মোৰ চেনেলটো ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি চাটনি ৰেডি, আজিলৈ